নমস্কাৰ, মই হিমাংশু। আপোনালোকক লাৰ্ণাৰ্ছ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। এই লকডাউনৰ সময়ত কিবা এটা ঘৰুৱা খাম, কি খাম তাকে চাব আহিছোঁ। পিছফালে ইয়াত আছে মচুন্দৰী শাক। তো মচুন্দৰী শাক কেইটামান পাত ছিঙি লওঁ, তাৰপিছত দেখা যাব লগত কি দিব পাৰোঁ, আৰু আপোনালোককো দেখাম। আপোনালোকে শিকি ল'ব মই বনোৱা বটা, আৰু হয়তো মোতকৈ ভালকৈও বনাব পাৰে আপোনালোকে। গতিকে আপোনালোকেও ক'ব কেনেকৈ বনায়, কমেণ্ট কৰিব। প্ৰথমতে চাই লওকচোন, মই পাত দুটামান ছিঙি লওঁ। তো মই বনালোঁ মচুন্দৰীৰ লগত দাইল বটা খালোঁ। মা আৰু দেউতাই ভালে পাইছে। তো আপোনালোকে কেনেকুৱা পায় নাজানো, ঘৰত সকলোৱে ট্ৰাই কৰিব। আৰু চাগে বহুতে মোতকৈ ভালকৈও বনাব জানে। গতিকে আপোনালোকে যিখিনি বনাব জানে সেইখিনি কমেণ্টত দিব আপোনালোকে, তেতিয়া মই শিকিব পাৰিম আৰু সেইটো মই বনাই দেখাম। গতিকে আপোনালোকেও ট্ৰাই কৰক ঘৰত। আৰু যিখিনি নতুন হয়, প্ৰথম চাইছে ভিডিঅ'টো, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰক একদম প্লিজ, আৰু লগতে বেল আইকনটো দবাওক। থেংক ইউ। আজিলৈ আহিছোঁ।